ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ বাবে তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কেইবাটাও পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাই কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। আজি তিতাবৰৰ কেইবাটাও প্ৰান্তত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলাই সাংসদ গৌৰৱ গগৈয়ে। ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ১ নং নগাবাদ সমষ্টি, ২ নং বৰহোলা সমষ্টি, ৩ নং মাধৱপুৰ সমষ্টি, ৪ নং ফুলবাৰী সমষ্টি আৰু ৯ নং জালুকনীবাৰীত সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাই কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। তিতাবৰৰ ভিতৰত 10টা আমাৰ সিট আছে, 10টাই সিট আমাৰ জিকা আমাৰ সম্ভাৱনা আছে। আজি খুব যথেষ্ট ভাল আজি ৰাইজে আমাক সমৰ্থন জ্ঞাপন কৰিছে, ৰাইজৰ প্ৰতি কৃতজ্ঞ। আমাৰ যথেষ্ট ভাল ফলাফল হ'বলৈ গৈ আছে। চাওক, বৰ্তমানৰ অসম চৰকাৰ সামূহিকভাৱে ব্যৰ্থ হৈছে। তেওঁলোকে প্ৰচাৰৰ ওপৰত বেছি নিৰ্ভৰ। 31 ডিচেম্বৰ ৰাতি প্ৰচাৰৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে গুৱাহাটীত ৰাতি মাজনিশালৈকে থিয় হৈ থাকিলে, সমগ্ৰ গুৱাহাটী ৰাইজৰ নিউ ইয়েৰ পাতিবলৈ সুবিধা দিলে। আৰু এতিয়া যেতিয়া বিহু সময় আহিলে, এতিয়া যেতিয়া মেজি জ্বলোৱা সময় আহিলে, ভেলাঘৰত সোমোৱা সময় আহিলে, এতিয়া আকৌ বাধা দিছে। এতিয়া তেওঁলোকে বাধা দিছে। এনেধৰণৰ ব্যৰ্থ চৰকাৰ মই দেখা নাই। যি চৰকাৰে অসমীয়া নীতি নিয়ম প্ৰতি বিশ্বাসঘাত কৰিছে, প্ৰচাৰৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ। আজি যদি নাগপুৰে কৈ দিয়ে কি তেওঁলোকে কিবা নাগপুৰীয়া নীতি যদি পালন কৰিব লাগে, লগে লগে মুখ্যমন্ত্ৰী মহোদয়ে পালন কৰিব। সেইকাৰণে এনেকুৱা এটা মই বিশ্বাসঘাতক পৰিৱেশ মই দেখা নাই, মই আশা কৰা নাছিলোঁ। আৰু মই ভাবোঁ যে যদি ইয়াৰ পূৰ্বতে ডিচেম্বৰৰ পৰাই যদি মুখ্যমন্ত্ৰী মহোদয় ক'ভিডৰ ওপৰত জোৰ দিলেহেঁতেন, নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জোৰ দিলেহেঁতেন, তো আজি তাৰিখত এনেধৰণৰ SOP, যি SOP আমাৰ অসমীয়া মানুহক বিহুৰ নীতি নিয়মৰ পৰা বাধা দিছে বা আঁতৰাই ৰাখিছে, এনেকুৱা পৰিৱেশ কেতিয়াও নহ'লেহেঁতেন। ইতিমধ্যে আমাৰ যি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যি আমাৰ ঠেঙাল স্বায়ত্তশাসিত পৰিষদৰ 10টা সমষ্টি তিতাবৰত আছে যোৰহাট ডিষ্ট্ৰিক্টত। গতিকে তাৰ 10টা সমষ্টিৰ ভিতৰত এইটো জালুকনীবাৰী 9 নং জালুকনীবাৰী সমষ্টি। গতিকে এই তিতাবৰত আজি আমাৰ কলিয়াবৰ সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ দলপতি উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়া ইতিমধ্যে আমাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি আজি সন্ধিয়া সময়ত জালুকনীবাৰী সমষ্টিত এই শেষৰ মিটিংখন নিৰ্বাচনী প্ৰচাৰ সভাখন কৰিলে। ইয়াত নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে যে গধূলি হৈছে যদিও যথেষ্ট আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ শুভাকাংক্ষী তথা আমাৰ দলৰ নেতৃস্থানীয় ৰাইজ ইয়াত যথেষ্ট পৰিমাণে সমাগত হৈছে। এই সমাগত হোৱাটোৱে এইটোৱে সূচায় যে আগন্তুক যি আমাৰ 20 তাৰিখৰ নিৰ্বাচন, সেই নিৰ্বাচনত ৰাইজৰ অকুণ্ঠ সঁহাৰি আছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতি। সাংসদ গৌৰৱ গগৈৰ লগতে তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা আৰু ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল উপস্থিত থাকে। তিতাবৰৰ পৰা অচিন্ত হাজৰিকাৰ ৰিপৰ্ট, তৰংগ লাইভ।